কিনো সতমহীয়া বতাহ ছাতি মাৰিলে ঐ গছে বনে হলালে ঐ পাত কিনো অসমীয়াই বিহুতি আহিলে ঐ নাচো নাচো লাগিছে গাত হয়নে? নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ মই সংগীতা গগৈয়ে অস্তিত্ব পৰিয়ালবৰ্গৰ হৈ ৰঙালী বিহুৰ প্ৰীতিভৰা ওলগ জনাইছোঁ। চাওঁতে চাওঁতে বহাগ বিহুটি আমাৰ দুৱাৰ দলিত আৰু এই বহাগ বিহুটি সোমোৱাৰ প্ৰাকক্ষণত সেই চ'তমহীয়া বতাহ ছাতিয়ে দেহ মন উৰুৱাই নিনিয়েনে বাৰু? আৰু চ'ত মাহৰ বতাহ ছাতিত প্ৰকৃতিয়েও ৰূপ সলায়। গছ লতা বিৰিখত নখ কুঁহিপাত ওলায় আৰু নাহৰ কপৌ তগৰেও পাহি মেলে। আৰু সেই বৰদৈচিলাজনীৰ আগমনত বসুমতী আয়ু যেন প্ৰাণ পাই উঠে। আৰু চাৰিওপিনে ঢোলৰ গুমগুমনি, ঢেঁকীৰ গুমগুমনিত, মাকৰ খিতখিতনিত আৰু সেই কুলি চৰাইজনীৰ মিঠা মাতত বিহু আহি দেখোন আমাৰ নিচেই কাষত। কি যে সুন্দৰ, কি যে আৱেগময় এই সময়কণ, নহয়নে বাৰু? যি কি নহওক, যেতিয়া এই বহাগ মাহটি ওচৰ চাপেহি আমাৰ গাবলৈ মন যায়। গছৰ আগত কুঁহিপাত, তাতে শুনো কুলিৰ মাত। গছৰ আগত কুঁহিপাত, তাতে শুনো কুলিৰ মাত। ঢোল পেঁপা বাজিছে, নাহৰ তগৰ ফুলিছে, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। আজি বিহু বিহু দেহা, গছৰ আগত কুঁহিপাত। কালি বিহু বিহু দেহা, গছৰ আগত কুঁহিপাত। ফুলিলে ভেবেলি লতা দেহা, গছৰ আগত কুঁহিপাত। তাতে শুনো কুলিৰ মাত। ঢোল পেঁপা বাজিছে, নাহৰ তগৰ ফুলিছে, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। কেতেকী চৰাইও দেহা, গছৰ আগত কুঁহিপাত। কাতে সৰু সূতাও দেহা, গছৰ আগত কুঁহিপাত। মৰুৱা কাঠৰে যঁতৰ দেহা, গছৰ আগত কুঁহিপাত। তাতে শুনো কুলিৰ মাত। ঢোল পেঁপা বাজিছে, নাহৰ তগৰ ফুলিছে, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। ৰঙালী মানে ৰং ধেমালি, হাঁহি খিকিন্দালি, মৰমৰ আদান প্ৰদান, বিহু নাম, বিহু নাচ, একেবাৰে গা হাতখন আঠখন। আৰু এই বহাগৰ বাপাই কেনেকৈনো বাৰু গাভৰুহঁতে ঘৰত থাকিব পাৰে, নহয়নে বাৰু? সেই গতিকে তেওঁলোকে ততাতৈয়াৰীকৈ কাম বন সামৰি হাতত টকা আৰু গগনা লৈ লগৰীয়াৰ হকে বিহু মাৰিবলৈ ঢাপলি মেলে। আৰু তেনেতে আমি শুনা পাওঁ, ৰিণিকি ৰিণিকি দেখো পথাৰ, খনি দেখো পথাৰ, খনি বলা সখী তালৈকে যাওঁ। হাততে কাটি মুখতে গনাতি, মুখতে গনাতি, বলা সখী বিহুনো মাৰিবলৈ যাওঁ। কি যে আনন্দময় সেই সময়কণ, ভাবিলে এতিয়াও আত্মহাৰা হৈ যাওঁ। আপোনালোকে বাৰু গছতলৰ বিহু কৰিছিলেনে? যিহেতু বিহু নামত
প্ৰেম, ভালপোৱা, বিৰহ, বেদনা আৰু মিলনৰ কথা আছে। সেয়েহে দেখা যায় গাভৰুৱে তাঁতশালত বহি নঙলা মুখলৈ চাই চেনাইক নেদেখি ওলাই চকুলো নিগৰি, আৰু তেতিয়াই তাইৰ মুখৰ পৰা শুনিবলৈ পোৱা যায় বিহু নাম দুফাকি। তেনেতে আহকচোন শুনো। খিটি খিটি কৰি তাতে বৈ আছিলো চেনাইটি, দুপদি ঐ শুৱলা মাতেও চেনাইটি ভৰি তাঁতৰ পাতত চকুৱালি বাটত মাকুনো হৰি হৰি, মাকুনো হৰি হৰি পৰে 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 ঐ চেনাইটি বহুদিন দেখা নাই, বহুদিন শুনা নাই তোমাৰ নুকুমলীয়া মাত, মাতে ঐ চেনাইটি গামোচাত বুটা ফুল, খোপাতে তগৰ ফুল, হাততে জেতুকাৰ বোল। হয়তো চেনাইধনক নেদেখি থাকেনো কেনেকৈ, সেয়েহে চেনাইৰে চুবুৰীত মাৰে তিনি পাকি। মাৰিবইতো। আপোনালোকে বাৰু মাৰিছিলেনে চেনাই চুবুৰীলৈ? আৰু সিফালে দেখা যায় ডেকাহঁতে খৰাং পথাৰখনিত শস্য সিঁচিবৰ বাবে আৰু মাটি সাৰুৱাৰ কৰাৰ উদ্দেশ্যেৰে বৰষুণ আনিবলৈ গুমাই ডেকাহঁতে ঢোল বজায় আৰু গাভৰুসকলে খুব উলাহেৰে বিহু নাচে। জনবিশ্বাস যে ঢোলৰ গুমগুমনিত, নাচনীৰ পদচালনাত আৰু বৰদৈচিলাজনীৰ আগমনত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি হয় আৰু শস্য উৎপাদনো অধিক হয়। সেয়েহে অসমৰ মান, অসমৰ প্ৰাণ বিহুটিক শুদ্ধ ৰূপত জীয়াই ৰখাৰ দায়িত্ব প্ৰত্যেক অসমীয়াৰ, কাৰণ বিহু থাকিলেহে অসমীয়াৰ অস্তিত্ব থাকিব। গতিকে ৰাইজ ৰৈ আছে কিয়? ঢোলত দিয়ক ৰগৰ, নাচোনত ভাঙি যাওঁ যতৰ।